নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ ফিল্ডলৈ আহিলোঁ। নিশ্চয় গম পাইছে, আৰু দুদিন আছে শিৱৰাত্ৰি পালেহি। তাৰ কিনাৰতে আমি দৌৰি আছোঁ। এইটো আমাৰ মন্দিৰ হয়, আঞ্চলিক মন্দিৰ হয়। গাঁৱৰ আৰু লগতে বহুকেইখন গাঁও হৈ পিনি ইয়াত শিৱৰাত্ৰি পতা হয়। নিশ্চয় গম পাইছে। আপোনালোকে আহিব। ইয়াত ৰাতিকৈ ভাওনা আছে, দিনত শিৱৰাত্ৰি আৰু ৰাতি ভাওনা হ'ব। আপোনালোকে আহিব। যদি আপোনালোকে চাই আছে নিশ্চয় গম পাইছে চাগে আগৰ পৰা ভিডিঅ'বোৰ। বাকী এইটো কথা আছিল, এইখিনিতে মই ক'ব বিচাৰিছোঁ যে বহুতৰে এপ্লাই কৰিবলৈ থাকি গ'ল। আছাম পুলিচৰ, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হওক, SI হওক। আৰু এইখিনিতে এটা বৰ ভাল খবৰ, যিসকলে SIৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বহুতে ভাল খবৰ। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিসকলে এপ্লাই কৰিবলৈ থাকি গ'ল, হয় মই ভিডিঅ' বনাইছিলোঁ। আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো যদি চাইছিলে তেতিয়াহ'লে আপোনালোকে গম পাইছে চাগৈ। মই সেই ভিডিঅ'টো সম্পূৰ্ণ স্পষ্টভাৱে মই কৈ দিছিলোঁ যে কিহৰ কাৰণে আপোনালোকে পস্তাব লাগিব। ভিডিঅ'টো নাচালে নিশ্চয় গম পাইছে, সেইটোৱে হৈ পৰিছে বৰ্তমান। বাকী আপোনালোকে অপেক্ষা কৰিব লাগিব। কিহৰ কাৰণে অপেক্ষা কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাই যাওক। হয় বন্ধু বান্ধৱীসকল, নিশ্চয় গম পাইছে আছাম পুলিচৰ SI পদৰ বাবে বয়স বঢ়াই দিলে। 1 বছৰ বাঢ়ি গৈছে। যিসকল আগতে 26 বছৰলৈকে, এতিয়া 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব জেনেৰেলসকলৰ। আৰু OBC MOBC সকলে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। বাকী নিশ্চয় সকলোৱে গম পাইছে চাগৈ, এইটো বহুতেই ভাল খবৰ SI সকলৰ বাবে। যিসকলে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এপ্লাই কৰিবলৈ থাকিলে তেওঁলোকৰ বাবে এটা সুবৰ্ণ সুযোগ বুলি ক'ব লাগিব। বাকী এতিয়া আমাৰ SLPRBৰ নটিচৰ বাবে আমি অপেক্ষা কৰি থাকিব লাগিব। কাৰণ বহুতে এপ্লাই কৰিবলৈ থাকি গ'ল আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টটোত। নিশ্চয় গম পাইছে যিবোৰ পোষ্ট ওলাই আছিলে তাত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈকে প্ৰথম নটিচখনত কৈছিলে ফেব্ৰুৱাৰী মাহৰ 22 তাৰিখলৈকে এপ্লাই চলিব। কিন্তু মাজতে যে এখন নটিচ আহিলে সেইখন কোনেও নাচালে। বাকী 70-60%হে এপ্লাই কৰিলে। বাকী 30%ও এপ্লাই কৰিবলৈ থাকিলেই বৰ্তমান গম পোৱা মতে। নিশ্চয় গম পাইছে, যদি বৰ্তমান আপোনালোকে যিসকলে এপ্লাই কৰিবলৈ থাকিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ হ'বও পাৰে। এতিয়া SLPRBত যদি নটিচ আহে তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ হ'ব। যদি নটিচ নাহে তেতিয়াহ'লে বেয়া খবৰ হ'ব। মোৰ মতে 90-80% মোৰ মতে SLPRBত নটিচ আহিব আকৌ ৰিএপ্লাই হ'বৰ বাবে। নিশ্চয় গম পাইছে, যদি আপোনালোকৰ ৰিএপ্লাই হয় তেতিয়াহ'লে আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আছাম পুলিচৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্টত যিকেইটা পদ ওলাইছিলে, ফৰেষ্ট গাৰ্ড হওক, আপোনালোকৰ AFPF হওক, বাকী জেইল ৱাৰ্ডাৰ হওক ইত্যাদিবোৰ পদৰ বাবে নিশ্চয় গম পাইছে বহুতে এপ্লাই কৰিব থাকিলে তেওঁলোকে এপ্লাই কৰিব পাৰিব। বাকী এইটোৱে কথা আছিল। ফিল্ডলৈ আহিলোঁ। ফিল্ডত ৰানিং কৰিম এতিয়া 3200 মিটাৰ টাইমিঙত মাৰিম। আগৰ টাইমিঙত যদি আহিছে তেতিয়া ভালেই খবৰ কথা। ফিল্ডত আহিছে, জেকেট খোলাই নাই। নিশ্চয় গম পাইছে বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰথমে আপডেটটো দিলোঁ। এইটো এটা বহুতে ভাল খবৰ। যদি আপোনালোকে আগৰ ভিডিঅ'টো চাইছিলে তেতিয়া আপোনালোকৰ দুদিন আছিলে এপ্লাই কৰিবলৈ, আপোনালোকে ভিডিঅ'টো নাচালে। সেইটো কাৰণে আপোনালোকে অলপ পস্তাবলগীয়া হৈছে। আৰু বাকী বহুতৰ ভয় লাগি আছে, কাৰণ মই আছাম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত কোনো এটা পদতে এপ্লাই কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে বহুতে ভয় লাগি আছে। কিছুমানে আকৌ সেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পদটোৰ বাবেই ৰখি আছিলে, কাৰণ তাত হাইট চেচ ইত্যাদিবোৰ অকণমান কম ন, সেইকাৰণে বা বাকী বয়সটো অকণমান বঢ়া, সেইকাৰণে বা বহুতে অপেক্ষা কৰি আছিলে। কিন্তু সেইটোৱে আপোনালোকে সেইকাৰণে বা ভিডিঅ'বোৰ চাব। যদি মই যদি ভিডিঅ' বনাওঁ তাত সম্পূৰ্ণ স্পষ্টভাৱে সম্পূৰ্ণ ভাল কথাবোৰে কওঁ, বা যিটো হৈ আছে সেই কথাটোৱে কওঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব। বাকী এইটোৱে কথা আছিল, আপোনালোকে অপেক্ষা কৰক SLPRB নটিচৰ বাবে। যদি SLPRB নটিচ আহে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, যদি নাহে আৰু আপোনালোকে নোৱাৰিব। নিশ্চয় সেইটোৱে, যদি আহে লগে লগে মই আপোনালোকক আপডেট দিম। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ গ্ৰুপৰ লিংক আছে, তাত গৈ পিনে আপোনালোকে জইন হৈ ল'ব। যদি এপ্লাই নটিচ আহে লগে লগে আপোনালোকে ভিডিঅ'টো নবনোৱাৰ আগতে আপোনালোকে নটিচ পাই যাব সেই চেনেলটোতে বা সেই হোৱাটছআপ গ্ৰুপটোতে। নিশ্চয় গম পাইছে। বাকী এইটোৱে কথা আছিল। নতুন চেনেল, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। ধন্যবাদ। জয় অসম।